তো হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। মোৰ চেনেলত আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। তো কালি আপোনালোকক জনাইছিলোঁ যে আমি এটা খালী ঠাই পাই পিনে ৰাস্তাৰ ছাইডত তো টেণ্ট লগাই থৈ আহিছিলোঁ। বাকী টেণ্টবিলাকতো চব খোলা হৈ গ'ল। চ' ভাই গুড মৰ্ণিং। গুড মৰ্ণিং। আমাৰ এইটো কাৰিকৰ ছাৰ আকৌ এতিয়া ঠিক কৰিছে। গুড মৰ্ণিং, গুড মৰ্ণিং। আৰু এইপিনে আমাৰ আছে গৌতম ভাই, দেহৰাদুনৰ ৰাইডাৰ। গুড মৰ্ণিং ভাই। গুড মৰ্ণিং ব্ৰ। তেওঁ এতিয়া টেণ্টটো জাপি আছে আৰু আমাৰ এজন গৈছিলে সেই ওপৰত থাকিছিলে। গুড মৰ্ণিং। তো গাইজ আমি ইয়াৰ পৰা এতিয়া বেগ চেগ পেকিং কৰি ওলাব লাগিব। তো ৰাতিপুৱা কিবা এটা খাই পিনে যাব লাগিব। তো সেইটো কাৰণে আমি ইয়াত জুই জ্বলাই পিনে আৰু এইপিনে বনাইছিলোঁ মেগী। এটা আপোনালোক চাব পাৰে মেগী। মেগী কেলে খাইছ আমাক নুসুধাকে? বনাইছিলি খাবি যে বনাইছিলি? মই ৰাতিপুৱা শুই আছিলোঁ 5টা বজাত। কোনে বনালে? কোনে? ইমান ঠাণ্ডা বাচন তাতে ধুলো, তাৰপিছত আনিলো। মেগীটো কেনে কি বনালে? চাহটো মই বনালো ন। কোনবোৰ বাচনবোৰ হ'ব বাৰু, মই ধুই দিম। তো গাইছ আমি এতিয়া ইয়াৰ পৰা মেগী খাই পিনে বেগ চেগ পেকিং কৰি পিনে ইয়াৰ পৰা ওলাওঁ। তো আজি বাছি যাব গংগোত্ৰী 37। তো 37 কিলোমিটাৰ আজি গোটেই দিনততো কভাৰ কৰিব আৰামছে পাৰিম। তো আজি সন্ধিয়াকৈ পাই যাম। তো অলপ ৰেষ্ট লৈ যাম। তো সন্ধিয়াকৈ পাই গ'লে আৰতিটো চাম আৰু কালি গোটেই দিন দৰ্শন কৰিম। গোটেই দিন নকৰোঁ, একবেলা কৰিম, তাৰপিছত একবেলাত ওলাই আহিম। কাৰণ কেদাৰনাথটো যাব লাগে ন, কেদাৰনাথৰ ৰাস্তা বহুত আপ আছে আৰু। তো লগ পাওঁ অলপ পাছত বেগ চেগ। তো গাইছ আমাৰ মেগী চেগি খোৱা হৈ গ'ল। তাৰপিছত আপোনালোক চাব পাৰে বেগ চেগ পেকিং হৈ গ'ল। তো আমি গৌতম ভাইক কম এতিয়া বাই বাই। তো তেওঁ तो फिर हम इनसे ये गिफ्ट लेते हैं और असम को जय हिंद बोलते हैं। जय हिंद। तो गाइस अभी मैं गौतम भाई को गिफ्ट करने वाला हूँ हमारा असम का पहचान, ये गमछा। आसामी से गमछा ताली बजा से संभाल के रखना, ये हमारा दोस्ती का निशानी है। ठीक है, धन्यवाद, वेलकम। तो मिलेंगे हम लोग। आजा 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 आजा। तो जय जय अखम, जय अखम, हर हर महादेव, हर हर महादेव। বাই বাই। चलो बाय। তো গাইছ আমি এতিয়া ইয়াৰ পৰা ওলাওঁ। তো গাইছ কালি ৰাতি আমি অলপ ৰাস্তাৰ পৰা অলপ বহুত তলত আমি চাইকেল থৈছিলোঁ, তাতে টেণ্ট লগাই থাকিছিলোঁ। তো তাৰ পৰা আমাৰ চাইকেলকেইটা উঠাইছে। তো আমাৰ এইপিনে গৌতম বাৰ চাইকেলখন আৰু এইফালে প্ৰীতম ভাই চাইকেলখন উঠি গ'ল। তো এতিয়া বহি আছে, আৰাম কৰিছে। ज़्यादा गर्मी लग रहा है क्या? गर्मी नहीं लगता। गर्मी। তো গাইছ চাইকেল উঠাই লওঁ, তাৰপিছত আৰু ইয়াৰ পৰা ওলাওঁ। তো লগ পাম অলপ পাছত। ছ সেকেন্ড আছে। তো গাইছ গৌতম ভাইটো আমাৰ গুচি গ'ল। তো আমি ইয়াৰ পৰা এতিয়া ওলাওঁ। তো আমাৰ চাইকেল উঠাই গ'ল। তো ইয়াৰ পৰা আছে গংগোত্ৰী 37 কিলোমিটাৰ। তো আমি এতিয়া আজিতো আৰামছে পাই যাম। তো ৰাস্তা বেছি ওপৰ নাই, তো তাৰলৈকে ওখ পাম, তাৰপিছত ডাউন পাম। তো ইয়াৰ পৰা এতিয়া ওলাওঁ, লেটছ গ'। তো ইয়াৰ গাইছ আমি ফাইনেলি পালোহি ডাউন ৰাস্তা। তো আপোনালোক চাব পাৰে, চেক দিছ আউট গাইছ, কি মজা লাগিছে জেগাবিলাক। ওপৰত আছে বৰফৰ পাহাৰ, এইপিনে ভাগীৰথী নদী। গাইছ চাইকেল চলাই কি মজা লাগিছে। চাইকেল চলাই বহুত মজা লাগিছে ডাউন ৰাস্তাত। খালি ওপৰ ৰাস্তাত বহুত কষ্ট হৈছে। তো এতিয়া আপোনালোক চাব পাৰে, এইপিনে বৰফৰ পাহাৰ, এইপিনে বৰফৰ পাহাৰ, গোটেই ভৰি আছে বৰফৰ পাহাৰত। তো আজি আমি পাই যাম গংগোত্ৰী। তো কালি আপোনালোকক পুৰা গংগোত্ৰী দৰ্শন কৰাম।
গাইছ আমি তাৰ পৰা ওলাই পিনে আৰু 6 কিলোমিটাৰমান পূৰা ডাউন পালোঁ, একদম ধুনীয়া আছে আহিলোঁ আৰু আপ ৰাস্তা পাই গ'লোঁ। আপোনালোক চাব পাৰিব কিমান আপ ৰাস্তা পাইছোঁ। সেইটো কাৰণে আমি ঠাণ্ডা জেগাত এটা ৰখিছোঁ। পতকা কি হ'ল? কোচ খাই গৈছে। তো গাইছ এইপিনৰ আপোনালোকে ভিউ চেক কৰিব পাৰে, যি মজা ভিউ আছে। কেতিয়াও ভবা নাছিলোঁ পাহাৰৰ মাজত ইমান দিন থাকিম বুলি পিনে, আৰু বহুত ভাল লাগিছে পাহাৰত ইফাল ঘূৰি ফুৰি চাইকেল লৈ পিনে। গাড়ীত ঘূৰি ফুৰিলৈ ইমান ভাল নালাগে নেকি, চাইকেলত ইমান ভাল লাগিছে। তো গাইছ আমি এতিয়া পাই গৈছিলোঁ হৰ্চিল। তো ইয়াত ধুনীয়া এটা পানী আহি আছে ঝৰ্ণাত। তো আপোনালোক চাব পাৰিব কি মজা লাগিছে, জেগাও ধুনীয়া আছে। আৰু ইফালে আপোনালোক পানী চাব পাৰে কিমান ধুনীয়া গৈছে, গা ধুবলৈ মন গৈছে। আৰু ইফালে চাব পাৰে আপোনালোক বৰফৰ পাহাৰ। আমি ৰাস্তাত আহি থাকোঁতে আৰু ৰাইডাৰক পালোঁ, আপোনালোক চাব পাৰিব। देहरादून का या उत्तराखंड? उत्तराखंड ऋषिकेश। हाँ आप सेम पास के उत्तराखंड ऋषिकेश देहरादून। हाँ गौतम भाई गौतम। ये वाला भाई इसका इन लोगों का बैनर है, सेव ऑक्सीजन गो ग्रीन। तो सबले गियर लगा साइकेल আপোনালোক চাব পাৰিব, চবৰে গিয়াৰ লগা চাইকেল তিনিজনৰে। তো আমাৰ 2 নন গিয়াৰ চাইকেলবিলাক আমি কেইজন আছিলোঁ এতিয়া? 4জন আছিলোঁ, আকৌ 7জন হৈ গ'লোঁ। গাংগট্ৰিত 7জন, তাৰপিছত আৰু কালিৰ পৰা আকৌ লগ এৰি দিব লাগিব। তো তো গাইছ গাংগোত্ৰীৰ ৰাস্তা ইমান আপ ৰাস্তা ভাবিয়ে পোৱা নাই। চাব পাৰিছে আপোনালোক বাছটো কিমান বেকা হৈ আহিছে। তো আৰু যোনবিলাক 3টা আমি ৰাইডাৰক পাইছিলোঁ দেহৰাদুনৰ, সিহঁতৰ গিয়াৰ লগা চাইকেল সিহঁতে আগবাঢ়িছে। তো আৰু আমাৰ কাৰণে ৰখি দিছে আমাৰ নন গিয়াৰ। তো আমাৰ লগত এতিয়া আমি যাত্ৰা কৰিম বুলি কৈছে, তো একেলগে সিহঁতৰ লগতো যাম। তো এতিয়া সময় হৈ গ'ল 12:30। তো ভোক লাগিছে বহুত। তো এতিয়া ধাবা পোৱা নাই, অকল পাহাৰত হিলবিলাক দেখা পাইছে। আৰু আপোনালোক চাব পাৰিব বতৰ কিমান বেয়া কৰি থৈছে, বৰষুণ এতিয়া দিবই। তো ইয়াৰ পৰা পটাপট ওলাব লাগিব। তো ইয়াৰ পৰা ধাবা বিচাৰিব লাগিব। আমি এতিয়া ৰখি দিছিলোঁ অলপ, ইফালে ভাগৰ লাগিছিলে সেইটো কাৰণে ৰখি দিছিলোঁ। তো ইয়াৰ পৰা এতিয়া ওলাওঁ। তো গাইছ আমি ৰাস্তাত আহি থাকোঁতে বহুত ডাঙৰ বৰষুণ দিব লৈছিলে। তো আমি ৰেইনকোট চেইনকোট পিন্ধি ল'লোঁ, বেগ চেগ পূৰা পেকিং কৰিলোঁ পলিথিনত। তো আৰু বৰষুণটো 10 মিনিটমান আহিলে। তো তেতিয়া আমি খানা খাবলৈ ৰখিছিলোঁ, আৰু তেতিয়া বৰষুণটো এৰাই গ'ল, সেইটো কাৰণে ওলালোঁ। আকৌ ট্ৰেফিক জাম আপোনালোকে চাব পাৰিব, ট্ৰেফিক জাম কিমান আছে। তো গাইছ ইয়াৰ পৰা এতিয়া ওলাওঁ, লগ পাম অলপ পাছত। তো গাইছ চাইকেল চলাই আহি আছিলোঁ। তো 3:30 হৈ গ'ল, মোৰতো ভিডিঅ' পাব্লিকৰ টাইম হৈ গ'ল। তো এতিয়া ৰখিলোঁ এটা ধুনীয়া জেগাত। তো আপোনালোক ধুনীয়া জেগাটো চাব পাৰে, বৰফৰ পাহাৰবিলাকো ঢাকি থৈছে এতিয়া মেঘত। আৰু ইফালে আপোনালোক চাব পাৰে জেগা কি মজা লাগিছে। আৰু ইফালে চাইকেল ঠেলি উঠালোঁ, আকৌ এইপিনে উঠাব লাগিব। তো গাইছ আৰু বাচি গৈছে আমাৰ 7 কিলোমিটাৰ বাচি গৈছে গাংগোত্ৰী পাবলৈ। তো আজি গাংগোত্ৰীত আৰতি চাম, আৰু কালি ৰাতিপুৱা অলপ দেৰিমান চাম। আপোনালোকক দৰ্শন কৰাম ৰাতিপুৱা, আৰু ৰাতিপুৱা ওলাই যাম কেদাৰনাথৰ কাৰণে। তো ইয়াৰ পৰা ওলাওঁ এতিয়া, 7 কিলোমিটাৰ যাব লাগিব। 7 কিলোমিটাৰ যোৱাৰ পাছত আপোনালোকক লগ পাম। তো ইয়াৰ গাইছ ফাইনেলি আমি আহি পালোঁহি গাংগোত্ৰীত। তো গাংগোত্ৰীত আমি দেখা পোৱা নাছিলোঁ, আৰু চাইকেল সোমাব নিদিলে গাংগোত্ৰী মন্দিৰলৈকে। তো আমি পাৰ্কিঙত থাকিলোঁ, আৰু আপোনালোক চাব পাৰিব বৰষুণ কিমান দি আছে।
তো বৰষুণৰ কাৰণে আমাৰ মোৰ ৰেংকটো পূৰা ফাটি থাকিলে তো ৰেংকত কালি কিনিব লাগিব তো আজি বৰষুণ দিছে বুলি মই গংগোত্ৰী দৰ্শন নকৰোঁ তো কালি ৰাতি আজি ৰাতিটো গংগোত্ৰী দৰ্শন নহ'ব কালি ৰাতিপুৱা দৰ্শন হ'ব তো পাৰ্কিঙত এই বিচনা দিলে আমাক তো ইয়াতে 60 টকাকৈ তো আমাৰ ৰাইডাৰকেইটা ইয়াত হৈ আছে এইটো অসমৰ ৰাইডাৰ এইটো দেৰাদুনৰ ৰাইডাৰ देहरादून का राइडर देहरादून का नहीं हर उत्तराखंड इंडिया का ऑल इंडिया साइकिल राइडर और ये आसाम का बाबू भैया ये वाला तो गाइस কালি ৰাতিপুৱা আপোনালোকক গংগোত্ৰীৰ দৰ্শন কৰাম তো এই ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ইয়াতে এণ্ড কৰিম তো বাই বাই গুড নাইট লাভ ইউ